বালচিং দিয়ে আজি আমাৰ হেৰি ৰাতিপুৱা 3:15 হেৰি আমাৰ এই বহিৰপুৰ ভিলেজত এজন হেৰি ইলিজাবেথ মোছাহাৰী হাতীয়ে মৰাই দিলে লগে লগে ল'ৰা তেখেতৰ হেৰি ল'ৰা দুইজন আছিলে এজন ল'ৰাটো হেৰি চুচৰাই হেৰি সেইটো বোধ হয় বৰ্তমান হেৰি TMCত লৈ গ'ল এইটো বোধ হয় আশা নাই বৰ্তমান হেৰিলৈকে খবৰটো পোৱা নাই আকৌ এজন সৰু 2 বছৰ ল'ৰা এইটো ফেলাই এৰি বহিৰ লগত ফেলাই সেইটো কোনো ৰকম বাচিব পাৰিলে এইটো আমি ধন্যবাদ কৰিব লাগিব ইটোৰ সংক্ৰান্তত মই সেইটো ক'বলৈ বিচাৰিছোঁ আমাৰ যিমান হেৰি ফৰেষ্ট ডিপাৰ্টমেণ্টত আকৌ আমাৰ BTC চৰকাৰত যিমান সেইটো এই GFMC যিটো হেৰি ওচৰত যিমান আমি হেৰি বহিৰপুৰ আৰু মাজৰগাঁও ওচৰতে আমি GFMC ওচৰতে হেৰি ATS হেৰি আছে এইটো প্ৰটেকশ্যন কৰিবৰ কাৰণে হেৰি BTC চৰকাৰ আৰু হেৰি ফৰেষ্ট ডিপাৰ্টমেণ্ট সেইটো অলপ চিন্তা চৰ্চা কৰি পেলাই সেইটো হেৰি ঝাটকা দিয়ে বা প্ৰটেকশ্যন দিয়ে এইটো অনুৰোধ কৰা হৈছে আমি যিটো এই প্ৰটেকশ্যন যদি নিদিয়ে তেতিয়াহ'লে আমি আকৌ ঘটনাখন এনেকা আকৌ ঘটিব এইটো আমি চৰকাৰৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰা হৈছে মহিলাজনৰ নাম হেৰি ইলিজাবেথ বসুমতাৰী মোছাহাৰী বয়স 24 ঘটনাটো এনেইতো ঘটনাটো পুৱাইবেলা হেৰি 3:15 হৈছে হোৱাটো তাৰপিছত ফাৰ্ষ্টত হেৰি আগত যিটো হেৰি তাৰ দেউতা ঘৰত ওচৰতে কঁঠাল গছ আছিলে সেইটো খাবলৈ আহিছিল এই কঁঠাল গছ খাবলৈ আহোঁতে হেৰি নিজৰ দেউতাটো সেইটো হাতীটো খেদাই দিছিল খেদাই দিয়াৰ পিছত ইলিজাবেথৰ যিটো ল'ৰা দুইজনটো লৈ পেলাই শুই আছিলে তেতিয়া সেইটো ঘৰখন ভাঙি দি পেলাই তেনেকুৱা ঘটনাটো ঘটিলে আৰু হাতীটো এটাহে আছিলে হাতীটো খচি মৰিলে